জীবন গহিলালে জালে মানবী জীবন গহিলালে জালে কত পালু লেখি কত পালু দেখি কত পালু থেকে মানবী জীবন গহিলালে জালে মানবী জীবন গহিলালে জালে দুদিনীয়া জীবন ত্ৰং যদি নকৰা কৰিবা কিনো কোৱা জীৱনত আছে কত হাঁহি কান্দোন তথাপি ৰঙেৰে ধোৱা আহে কত ধুমুহা কত আহে চলনা তথাপি নেৰিবা আশা দুখ আৰু সুখেৰে ভৰাই নাট ঘৰ মাথো তুমি ভাও দি যোৱা কত পালো দেখি কত পালো দেখি কত পালো থেকে মানবী জীবন গহিলালে জালে মানবী জীবন গহিলালে জালে গহিলালে জালে মানবী জীবন গহিলালে জালে এজনী না পালুং ঘৰলৈ আহি মই নিমখ ভাত খাই দিলো আকৌ এজনী ছোৱালী ক'ৰবাত পাইছিলো তাই হেনো প্ৰফেচৰ পিছতে গম পালো হেনো দিনে আদৰি মদ খাব শিকিলো খাব শিকিলো আনৰে চকুতে বেয়া ল'ৰা oi kuna belaisa oh himangsu tu gaisu ro le ke kion tapu ara kuna ta ya ta ki besila beli ba mu sura beli nokore koba kol ta khana na bunile kal utia ko talo utia শইকীয়া হয় হয় মই শুনকচোন সিদিনা আপুনি যে কৈছিলে মই আহিলোঁ নহয় আপোনাৰ ফালে এতিয়া এই আপুনি কোৱা তিনিআলিটো পাইছোঁ হয় ইয়াৰ পৰা কোনফালে যাম আচ্ছা আচ্ছা গজলৰ তলেৰে আচ্ছা ঠিক আছে হয় ঠিক আছে হ'ব দিয়ক মই হয় গৈছোঁ এই গণেশ তোক কিমান দামী দিলোঁ পেকেটে দিলোঁ এক পেকেট জ্বলালোঁ কিন্তু লাভ মোৰ নহ'ল সৰুতে কৈছিল পানীৰ যে বসতি লক্ষ্মী এতিয়াহে বুজি পালোঁ বাকীয়ে বসতি লক্ষ্মী বাকী দিলি দোকান থাকে বাকী দিলি মাৰা যায় তই মোক চিনি নাপা তই অসম মেডিকেলক চিনি পা তই GNRC মেডিকেলক চিনি পা তোক দি আছোঁ ৰ তোক মই তাৰ আগতে তোক আজি সৰস্বতী বন্দনা দি পূজা কৰিম হে আই সৰস্বতী তোমাক ধৰি এনে গতি নকল কৰি পাছ কৰিলোঁ কিতাপ ফালি তোমাক বুজিলোঁ জ্ঞানং দেহি বাইকং দেহি প্ৰেমিকাং দেহি আয়ৈ দেহি আই লাভ ইউ সৰস্বতী মানে এনেকুৱা আৰু অলপ চাবকে ঘৰটো কোনটো চিনি পোৱা নেকি এইটো সৌটো ন আচ্ছা ঠিক আছে দে থেংক ইউ হা
শুনিছানে নাই বোলো থেপা থেপিৰ মাক বিচাৰি খাবি আনি ঠেকিয়াৰ শাক ঐ হৰে কৃষ্ণ হৰে ৰাম নাপাওঁ একো ঘাম পততকে বাঢ়ি যায় বস্তুৰ দাম দেখত লাগিছে কিহৰ ধুমধাম আঠিয়া কলেটাৰ হাতীৰ সমান দাম হয় ছাৰ হয় আহক 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 ইয়াতে হওক হয় হ'ব হ'ব হেৰি নহয় কি কৰিছে সেই নাই অলপ ঘৰৰ কাম আচ্ছা ঘৰৰ কামো জানে মানে অলপ অলপ বঢ়িয়া এতিয়া এইবোৰ কামেদি এনে কৰিব পাৰি কিন্তু চলাটো অলপ দিগদাৰ হয় দিগদাৰ দিগদাৰ বৰ দিগদাৰ বৰ দিগদাৰ এতিয়া কথা হ'ল সিদিনাখনে মই অফিচত আপোনাৰ কথাটো ক'লোঁ হয় হয় বছে খুব ভাল পাইছে বুজিছে নাই তেওঁ এগ্ৰি কৰিছে হয় বৰ ভাল কথা বাকী চবটো বঢ়িয়া কিন্তু এতিয়া এটা সমস্যা হ'ল কেনেকুৱা সমস্যা মানে বৰ ডাঙৰ সমস্যা নহয় আমি চল্ভ কৰিব পাৰিম মানে 5,000 টকা এটা আপুনি তাত জমা থ'ব লাগিব কেইহাজাৰ বেছি নহয় 5,000 টকা ৰ'ব 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 সিদিনা আপুনি কৈছিল কোনো ধৰণৰ পইচা নালাগে পইচা পাতি নোহোৱাকৈ কাম কৰাবি জইন কৰাবি কিবা বেনিফিট নাই কিবা ফিট পাম এইবিলাক কি বেলেগ বাজি এইবিলাক কাহুল বিদ্যা মোৰ চলাই ফুৰাই চবে মন লগাই জীৱনটোত খেলি খেলি চেছ কৰি দিলা এতিয়া আপুনি বুদ্ধি কৰি পাহাৰটো আনি পাইছি সেইগিলা কথা মোৰ হ'ব তাড়াতাড়ি ঘৰত যাওঁ তাড়াতাড়ি ঘৰত যাওঁ কথাটো শুনকহে আপুনি কি শুনবা লাগে আৰু কি শুনবা লাগে চব বুজিছোঁ আপুনি আমাৰ কোম্পানীৰ পৰা 10,000 টকাৰ প্ৰডাক্ট পাব 10,000 পাহাৰ দিলেও কিহৰ 10,000 আহিলে কৈতো 10,000 টকাৰ প্ৰডাক্ট আপুনি পাব আৰু বিনিময়ত আপুনি মাত্ৰ 5,000 টকা দিব লাগিব বুজিছে মানে 5,000 টকা আপোনাৰ প্ৰফিট ৰ'ব 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 মই এতিয়া 5,000 টকা ক'ত পাম কালিৰ পৰা চাহ থাকিম 5 টকা বিচাৰি পোৱা নাই 5,000 আপোনাৰতো চাইকেল এখন আছে চাগে মই দেখিছিলোঁ বুঢ়া চাইকেল এখন আছে হয় বিক্ৰী কৰি দিয়ক আৰু চাইকেল নতুন এখন ল'ব পিছত বাইক ল'ব আপুনি হেৰি চাকৰি হৈ যোৱাৰ পিছত ছোৱালী এনেই প্ৰতি যাব বাইক ল'ব বুজিছে পাৰি কিন্তু সেই বুঢ়া চাইকেলখনত মাত্ৰ 400 বা 500 টকাহে পাম শুনকচোন হেৰি আৰু কিবা কিবি ঘৰুৱা ধৰক আপোনাৰ এই হাঁহ কুকুৰা ছাগলী যদি আছে তেতিয়া বিক্ৰী কৰিব পাৰে ছাগলী আছে এটা বুঢ়ী পাঠি বহিনা সেইটোকে বেছি দিওঁ নেকি বাপেকে বৰডেকাই ক'ব নোৱাৰাকে কৰি দিয়ক বুঢ়ী পাঠিটোত আপোনাৰ বৰডেকাৰ যিমান অধিকাৰ আপোনাৰো সিমান অধিকাৰ ঠিক কৈছি তাৰ যিমান অধিকাৰ মোৰো সিমান অধিকাৰ সি মোৰ জীৱন চেছ কৰি দিলা পইচা দি এতিয়া মই পাঠি নহয় চব বেচিম ঘৰৰ যি আছে চব বেচি দিম বাপেকে বস এটা ভাল খবৰ আছে কি ভাল খবৰ বস আমি জীৱনক পাই গ'লো জীৱনৰ পইচা ক'ত এখন হোটেলত বস জীৱন আজি কিছুদিন আগৰ পৰাই তাত কাম কৰা মানুহ হিচাপে থাকি আত্মগোপন কৰিছে গতিকে বস মই ভাবিছোঁ জীৱনক তাৰ পৰা উঠাই দিওঁ নেকি ঠিক আছে সেই কামটো মই আজিয়ে কৰিম এটা কাম কৰা তুমি আজি ইয়াত থাকা মই সিহঁতক লৈ যাম তুমি ইয়াত থাকা কিন্তু বস মই ভাই বিৰাট টেনশ্যন নাই এই ঘৰত বাইক এখন উঠিছোঁ সেইটোও দিয়া নাই ভাই এটা কাম কৰিব পৰা তই কি কাম লগাইছ উঠি পেলাই তাই ওপৰৰ পৰা মৰো বুলি কবি কি কয় সেইটো চাব পাৰা মাৰবা উঠছে আৰু মোক তাম মৰবা নাংগে মৰিম বুলি কবি দেউতাই তেতিয়া দিবও পাৰে এই নাই নহয় সেইবিলাক কৰা নোৱাৰোঁ মই খুজি কৰিব লাগিব তাতে পিছে কি কৰিম বুলি ভাবিছা কিবা কৰোঁ এটা কাম কৰোঁ নেকি মোৰ ছাগলীজনী মানে ছাগলীজনীটো বিচাৰি নাপামে ছাগলী বিচাৰি হাঁহ কাৰ খালোঁ ছাগলীটো বাদ দিয়ক মানে আমাৰ জীৱনটোত কমৰ দৰ্শকসকলৰ কাৰণে এটা নতুন খবৰ আছে নহয় আৰু খবৰটো মই নিদিওঁ দিয়ক আমাৰ ডাইৰেক্টৰ ছাৰে দি দিব আমাৰ ডাইৰেক্টৰ ছাৰ মন আছে এফালে আহক আৰু খবৰটো অতি সোনকালে দি দিয়ক আমাৰ দৰ্শকসকল বিয়াকুল হৈ আছে মই এতিয়া ছাগলীটো বিচাৰি গৈ থাকোঁ
ছাগলী ছাগলী পাব আৰু আপোনাক খবৰটো ছাগলীৰ খবৰটো আপোনাক দিব কিন্তু মই আপোনাক এটা খবৰ দিব লাগিছিল নহয় খবৰটো মই আপোনাক নিদিওঁ মোৰ লগত অভিজিত অসমীয়া আছে অভিজিত এইফালে আহা এই খবৰটো দি দিয়া নমস্কাৰ খবৰ দিম জানো খবৰটো মাতি দিওঁ খবৰ পাতো খবৰ নমস্কাৰ নমস্কাৰ জীৱন.com নতুন এখন চিৰিয়েল আহি আছিলে মই আহি আছো আপোনালোকৰ মাজত আপোনালোকে চাই থাকিব আৰু আমাৰ পাজিটা ভাগ পাবৰ কাৰণে আপোনালোকে আমাক লাইক দিব লাগিব আমাক শ্বেয়াৰ কৰিব লাগিব আৰু মনে মনে সাবস্ক্ৰাইব কৰি দিলে হ'ব